কি বিচাৰিছনো? এই বেগটো ক'ৰ বেগ? এই মোৰ হিচাপৰ বেগটো। মানে গুড মৰ্ণিং নব। কৰোণা আহিব দেই, বেছি ওচৰলে নাহিব। মৰমতকে ভাইৰাছ ডাঙৰ নহয়। বুঢ়া বুঢ়ী কেকেদা বা ফেনাইল মাৰিছে। বৰ গোন্ধাইছো। বাৰু বিয়াৰ বাহিৰৰ গুণটো ফেনাইল ছটিয়াই আঁতৰাব, কিন্তু মাহ হালধি গুণটো কেনেকে আঁতৰাব? মাহ হালধিৰ গুণটো বাৰু মনি চালে নিব। এই গাৰ বিষটো কোনে মাৰিব? মেনেজমেণ্টে। বাজেটত নধৰিবি। এইটো মোৰ ফালৰ পৰা দিম নিজৰ বুলি। আচ্ছা, মই ৩,০০০ মান টকা বিয়া নামত সোমাইছে দেই। তোক দেখোন ATM-খন মই দি থৈছিলো। এইখনত পইচা কম আছে নেকি? আপুনি মেইনখন দিয়া নাই হবলা। বহিম দেই, তোৰ লগত বহিম। না বহিম। ৰাকেশ, শুনিছনে? চাহ খাহিয়া। আহি আছো। মোৰ বিয়াৰ নামত ই পইচা কেইটামান হজম কৰিব বুজিছো আৰু। নব কিনো নবকে মাতি থাক? ন কইনাগৰাকীক নব বুলি নামাতি নিজৰ বুলি কি বুলি মাতিম কওক? আগতে যি বুলি মাত তেনেকে মাতিবি। কেলে মাতিছি কওক? চাহ বনাইছো, বগে যা। ন কইনা হাতে চাহকাপ খাই দিনটো আৰম্ভ কৰো দিয়ক। হেৰি নহয় ল'ৰা, বিয়াখনত ইমান কষ্ট কৰিলি, তোৰ কাৰণে সৰুকে কিবা এটা আনিছো। ল। হৰ গৌৰী বসতি। ভালে ভালে প্ৰভুৰ কৃপাত হৈ গ'ল আৰু দে। হে বগা, আমিও তোক মিছ কৰিছো। তোৰ কথা পাতিয়ে আছো। ইণ্টাৰ ডিষ্ট্ৰিক্ট খুলিলে আহি যাবি, বঢ়িয়াকে পাৰ্টি এটা কৰিম। ইয়াত আজিকালি ঘৰে ঘৰে দি যায়তো। হেই ভেকচিন নহয়, ভেকচিন ল'বলৈ লাইন পাতিব লাগে। ইটো হোম ডেলিভাৰী ৰাতিপুৱা দেখিছ নাই? ঘটিলো ভাই বৰণ। মই কৰি আছো দে। দিলেই চাহ। এই কালি ছাৰ বাইদেউহঁতে ভালকে খালেনে? ধুনীয়া। মই কৈছো নহয়, কইনা মাক যাওঁতে এক বাতি মাংস মই টিফিনত ভৰাই দি পঠাইছো। তই কিন্তু বহুত কষ্ট কৰিছ দেই ল'ৰা। নাই নব, মই একে কালিলে ফটোবোৰ ভাল হৈছে কিন্তু। ধুনীয়া মাৰিছ ন? নিমন্ত্ৰণ কৰা সকলো মানুহ আহিল যে, মনটো বিৰাট ভাল লাগিছে জান। এই ভুৱনী বাইদেউ আহিছিলে নহয়, পাইছিলে নে নাই? আহিছে নহয়। কি দিলে বাইদেৱে? কি দিব আৰু, চেনিটাইজাৰ এডাল দি থৈ গৈছে। বহুতে কিন্তু পইচা পাতিও দিছে দেই কেকেইটা। হিচাপটো ৰাখিছনে নাই? মোৰ বেগটো ক'ৰ? না পইচা পাতি নাই বেগত। নাই। হেৰি খোভা খোভনি বজাৰটো কৰিব লাগিছিল। কাইলৈ কৰি দিম। আজিয়ে কৰিব লাগিছিল। সময় ক'ত পাইছো? পইচা পাতি কেইটামান পকেটত সোমোৱাইছনে নাই? কিয়নো তাক তেনেকে কৈছে? কেকেইটা একে পাক্কা ভাউচাৰ দিম। মোৰ বেগটো ক'ত এৰিলো? আজি খোপা খোপুৰি বজাৰ কৰিব লাগিব নে? চাহ নেলাগে, ৰাকেশে কৰিব। মই থাকোতে আপুনি ৰাকেশক কিয় দায়িত্ব দিছে? কালি দেখোন তই দিনটো এপাকো নাহিলে। বিয়া যি ভাগৰ চাহ মই মাজতে এদিন খায়ে নাপাইছো। সেইকাৰণেই কয় বোলে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। শ্লিপিং ফক্স নেভাৰ কেটছ ডাক্স। কিন্তু ডাকে হাঁহে ধৰিব নোৱাৰে। সন্ধিয়ালৈ যে এই শিয়ালটোৱে ছাগলী মাংস ধৰিব। দে বিয়াৰ দিনা কি খৰচ হ'ল, কি ঘূৰি আহিল, পইচা পাতি দে। 100 টকামান বাচিছে চাহ। 6-7 হাজাৰ টকা দিলো, 100 টকাহে বাচিল নে? বজাৰত বস্তুৰ দাম কিমান বাঢ়িছে, চব মানুহবিলাক মৰিবহে চাহ। পইচা আপুনি চৰকাৰৰ লগত আলোচনাটো কওকচোন। কৰিম ৰ, খোবা উৰিটো গৈ লওক। দে 100 টকাটো দে। এইটো 100। তই খোৱা বোৱা বিয়াৰ দিনা ভালকে কৰিলি নে নাই? কিয় আপোনাৰ লগতে যে খাইছিলো চাহ। দৌৰা দৌৰিতে তই মোক কি গিফ্ট দি থৈ গলি মই খিয়ালে নকৰিলো নহয়। পইচা নাছিল নহয় চাহ, সেইকাৰণে কাম কৰিয়ে দিছো। নেপায় নহয়, কিবা এটা আমাক দিব লাগিছিল। পইচাই নাই যেন। তই ধাৰলৈ ল'ব লাগিছিল ন। আজি দিলে হ'ব খোপা খপুৰিত।
হ'ব ল এইটো দিছে খোপাই খপুই বুলি বাকী বজাৰ কৰি যিটো 100 টকা বাঢ়িল সেইটো দে কিয় এইটো এক্সটেনশ্যন দিলো যেন এইটো বিয়াৰ গিফ্ট এইটো পালো বজাৰটো দে বজাৰটো দিবলৈ পইচাই নাই চা ধাৰলৈ লোৱা আকৌ কি এঙা বেঙাকে আছে এইটো বজাৰ পইচা দিছো বিয়াৰটো দে হা আমাৰ বোলো গিফ্টটো দে বিয়াৰ খোপাই খপুই এইটো চোন দিলো পইচা চা এইটো বজাৰতো দিলি পালো পইচাই চোন নাই ধাৰলৈ ল অ' নিদিব চা মোৰ ধাৰ দি নামাৰিব চা